Hello everyone, welcome to my channel Education Point লই তো আজি আমি এটা চ্যাপ্টার আলোচনা করিম তার আগতে এটা কথা যে আমি অর্থাৎ মোর চ্যানেলটো এডুকেশনৰ লগত জড়িত ভিডিঅ'বোৰ আপলোড কৰা হয় যদি আপোনালোকে মোৰ চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে অলপ কমেণ্ট কৰিলে ভাল লাগে যে মানুহে ভিডিঅ'বোৰ চাই আছে আৰু কিবা লাভালাভ হৈ আছে এইটোৰ জৰিয়তে তাৰমানে ইমান লাভালাভৰ কি আৰু তাৰমানে মোৰ এইবোৰ এডুকেশ্যনৰ লগত জড়িত ভিডিঅ'বোৰ দিয়া যাতে সকলোৱে অলপ এডুকেশ্যনৰ লগত জড়িত হৈ থাকিব পাৰে প্লাছ এডুকেশ্যন এটা ভাল বস্তু এডুকেশ্যনটো আমালোকৰ কাৰণে দৰকাৰী এই উদ্দেশ্যেই মোৰ চেনেলটো তো মোৰ চেনেলটোত ক্লাছ বেসিক্যালি বৰ্তমানে ক্লাছ 12ৰ ইংলিছটো বেছিকৈ আলোচনা কৰা হৈ আছে মই অলপ কৰি আছো ষ্টাডি কৰি আছো আৰু ক্লাছ 12ৰ ফিজিক্সৰ কিছু ডিসকাস কৰিবলৈ চেষ্টা কৰিম তাৰমানে মোৰ এইটো কি যে ক্লাছতো সাৰে ভালকৈ বুজাই দিয়ে তো ভিডিঅ'টো চোৱাৰ প্ৰয়োজন নহয় ক্লাছত সাৰে হৈ যায় তো এইটো মোৰ এইটো যে ক্লাছত সাৰে বুজাইছে হয়তো কোনো ষ্টুডেণ্টে ভালকৈ মনোযোগ দিয়া নাই বুজোৱাত বা কিবা সৰু ডাউটস থাকি যায় ক্লাছত যে হয়তো সারা খুদাই নহল তো এটো এই ডাউটসবোৰ ক্লিয়াৰ কৰাৰ কাৰণে এটা উপৰঞ্চি ক্লাছ সিস্টেম কি এটা আমালোকে বন্ধুসকলে যাতে ডিসকাস কৰাৰ মাধ্যমত এই সৰু ভিডিঅ'বোৰ দিয়া হয় সকলোৰে মাজত সকলোৱে দেখি অলপ কিবা ডাউটস থাকিলে ক্লিয়াৰ হয় তো যিকি নহওক চ্যাপ্টাৰটো আৰম্ভ কৰো ভিডিঅ'টো স্টাৰ্ট কৰো তো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব থ্যাংক ইউ লেটস নাও স্টার্ট দ্য চ্যাপ্টার তো আজি আমি আৰম্ভ কৰিম যে ক্লাস 12ৰ ফ্লামিঙ্গৰ থার্ড চ্যাপ্টাৰটো হৈছে কি থার্ড চ্যাপ্টাৰটো আমি আলোচনা কৰিম যে থার্ড চ্যাপ্টাৰটো এইটো কথাই লিখা হৈছে থার্ড চ্যাপ্টাৰটোত যে আমাৰ লাইফত হাতৰ বস্তুটো হাতৰ শিকা সুইমিং যে কিমান প্ৰয়োজনীয় এইটো কথাৰ উদ্দেশ্যৰে সুইমিং উদ্দেশ্যৰে আর কি চ্যাপ্টাৰটো লিখা হৈছে আৰু বেসিক্যালি চ্যাপ্টাৰটো লিখা হৈছে এইটো উদ্দেশ্যেই যে মানুহে ভয় বস্তুটোৰ ওপৰত ডিপেন্ড কৰি লিখা হৈছে যে এইটো ষ্টৰীৰ থ্ৰু সকলোকে ৰাইটাৰ আর কি এইটো কথাই মোটিভেট কৰিব বিচাৰিছে যে নিজৰ ফিয়াৰক ওভাৰকাম কৰাটোৱে সবতকৈ ডাঙৰ জয়ী হোৱাৰ মাধ্যম অৰ্থাৎ যে ভয় খাই থাকিলে নহব সেই ভয়ক আমি পিছ পিলোৱাৰ কাৰণে যিখিনি কাম কৰিব লাগে আমি সেইখিনি কাম কৰাটোৱে আমি জয়ী হোৱাৰ এটা ৰাস্তা ভয় খাই বহি থাকিলে নহব সেই ভয়ক ভয় খুৱাব লাগিব এনে ধৰণৰ কি কিবা এটা সকলোকে মোটিভেট কৰাৰ কাৰণে চ্যাপ্টাৰটো লিখা হৈছে তো চ্যাপ্টাৰটো স্টাৰ্ট কৰাৰ আগত কিছুমান কথা যে আমি হাতৰটো কিমান প্ৰয়োজনীয় এইটো চ্যাপ্টাৰৰ থৰতে বুজোৱা হ'বই যে হাতৰ শিকাটো কিমান লাইফৰ কাৰণে দৰকাৰী অৰ্থাৎ আপুনি ঠাইত গৈছে আপুনি হাতৰ নাজানে তেনেহলে আপোনাৰ কি টেট আৰু সকলোৱে কমেন্ট কৰি জনাব কোনে কোনে হাতৰ জানে সুইম এটা ভাল বিদ্যা সকলোৱে শিকিব মই ইমান ভালকৈ নাজানো হাতৰ তো ময়ো শিকিম সকলোৱে শিকিব তো এইটো চ্যাপ্টাৰৰ জৰিয়তে সুইমিংৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে তো ভিডিওটো বেছি দীঘলীয়া হৈ আছে ইমান উপৰঞ্চি কথা কোৱা নাযাব আৰু প্ৰত্যেক গৰাকী মাক দেউতাকৰ কৰ্তব্য নিজৰ লৰা ছোৱালীক হাতৰ বিদ্যাটো শিকোৱা সুইমিং শিকাব লাগে আৰু যদি কোনোবাই নাজানা তেনেহলে শিকি লবা ওকে তো ময়ো শিকিম ময়ো ইমান ভালকৈ হাতৰ নাজানো তো চ্যাপ্টাৰটো পঢ়ি ময়ো মোটিভেট হলো যে হাতৰ দৰকাৰী বস্তু তো চ্যাপ্টাৰটো মই পঢ়িছো অলপ কিছুমান নোটস কৰিছো সেই নোটছৰ ওপৰত ভিত্তি কৰি সকলোকে অলপ বুজোৱাৰ চেষ্টা কৰিম আৰু অলপ ডিসকাস কৰোঁ লেটস নাও আমি আৰম্ভ কৰোঁ ফ্লামিঙ্গৰ ক্লাছ 12ৰ থাৰ্ড চ্যাপ্টাৰটোৰ নাম হৈছে ডিপ ওয়াটাৰ ওকে ডিপ ওয়াটাৰ মানে ডিপ ওয়াটাৰ ইন্টাৰেষ্টিং বৰ ধুনীয়া লাগিব তো ডিপ ওয়াটাৰ চ্যাপ্টাৰটো লিখিছে উইলিয়াম ডগলেছ ওকে উইলিয়াম ডগলেছে এইটো চ্যাপ্টাৰ লিখিছে ৰাইটাৰৰ বিষয়ে কিতাপত ধুনীয়াকৈ লিখা আছে পঢ়িলেই হৈ যাব
আৰু ৰাইটাৰৰ বিষয়ে কোৱেশ্চনটো পৰীক্ষাত ইমান নাহে তো সেইখিনি পঢ়ি ল'লেই হ'ল আমি চেপ্টাৰটো অলপ ডিছকাছ কৰোঁ জাষ্ট ওকে যে আজি আমি কৰিবলৈ লৈছোঁ কি ক্লাছ 12 ফ্লামিংগৰ থাৰ্ড চেপ্টাৰ ডিপ ৱাটাৰ যেটো লিখিছে উইলিয়াম ডগলাছ ওকে যে এই ষ্টৰিটো অথৰৰ এটা অটোবায়োগ্ৰাফিকেল একাউণ্ট হয় এটা ষ্টৰি অথৰৰ এটা অটোবায়োগ্ৰাফিকেল একাউণ্ট এণ্ড এই ষ্টৰিত তেওঁ কৈ আছে যে কেনেকৈ হি ডেভেলপড এণ্ড ফেয়াৰ অফ ৱাটাৰ এণ্ড কেনেকৈ তেওঁ তাতকৈ বেছি কাম কৰিছিল এইটো বিষয়ত তাৰমানে আলোচনা কৰিছে যে হাতৰ শিকিব লাগে ইম্পৰ্টেণ্ট তো আমি আৰম্ভ কৰোঁ যে যেতিয়া তেওঁ 10-11 বছৰৰ আছিল তেতিয়া তেওঁ ডিসাইড কৰে যে তেওঁ সুইমিং শিকিব অৰ্থাৎ হাতৰ শিকিব সুইমিং মানে হাতৰ অৰ্থাৎ হাতৰ শিকিব এট হোৱেৰ কাঞ্চি পুল ইন য়েলিন ৱাটাৰ তেওঁ কয় যে সদায় পানীক তেওঁৰ ভয় লাগিছিল এণ্ড এই ভয়ৰ ৰিজন আছিল এইটো যে এবাৰ তেওঁ যেতিয়া 3 বা 4 ইয়াৰৰ আছিল তেওঁ তাৰ ফাদাৰৰ লগত কেলিফৰ্ণিয়া বিচৰ তলত ডুবি গৈছিল অৰ্থাৎ কেলিফৰ্ণিয়া সাগৰৰ তলত সাগৰত ডুবি গৈছিল যেতিয়া তেওঁৰ দেউতাকৰ লগত আছিল তাৰ বাবে উশাহ লোৱাটো অসুবিধা হৈছিল তাৰমানে পানীৰ তলত ডুবি গ'লে তো উশাহ লোৱা অসুবিধা হ'ব এই বেসিক্যালি জনা যায় অসুবিধা হৈছিল এণ্ড তেতিয়া তাৰ মাইণ্ডত এটা ভয় ফিয়াৰ বহি গৈছিল পানীক লৈ যে পানীত ডুবি যোৱাৰ পিছত যেতিয়া লিখক উইলিয়াম ডগলাছে তেওঁৰ দেউতাকৰ লগত কেলিফৰ্ণিয়া বিচত ডুবি গৈছিল তেতিয়া তাৰ মনত ভয় লাগি যায় যে পানীত ডুবি গ'লে কেনেকুৱা লাগে যে পানীতো তেওঁ সাঁতুৰ পাৰিব নোৱাৰে আৰু সিদ্ধান্ত কৰে যে মই সাঁতুৰ শিকিম আৰু নেক্সট আৰু এটা কথা আছে যে এণ্ড দ্যাটছ হোৱাই হি ডিচাইডেড টু লাৰ্ণ সুইমিং এট হোৱেনচি পুল ওকে তো অথৰ এতিয়া কয় এবাৰ তেওঁ যেতিয়া পুলৰ কাষত বহি আছিল সেই পুলটো এফালে 2 বা 3 ফুট ডিপ আছিল আৰু আনটো ফালে 10 ফুট ডিপ আছিল ওকে 9 ফিট ডিপ আছিল অথৰে কয় যেতিয়া তেওঁ তাত এই পুলৰ কাষত বহি আছিল আৰু এটা 18 ইয়াৰৰ ল'ৰা আহি তাক তুলি লয় আৰু তুলি লৈ সেই 9 ফিট ডিপ ৱাটাৰত কি কৰে এৰি দিয়াৰ পিছত কি হয় অথৰৰ কি অৱস্থা হয় চাওহা যে অথৰক একো বুজ নাহিছিল কিয় ল'ৰাটো মোক এই ডিপ ৱাটাৰত এৰি দিলে যে হঠাৎ তাৰ লগত এইটো কি হৈ গ'ল এণ্ড তেওঁ ভয় খাই যায় কিন্তু তথাপিও তেওঁ ডিসাইড কৰে যে কিছু এটা কৰি তাক এই অৱস্থাৰ পৰা বাহিৰত আহিব লাগিব অৰ্থাৎ তেওঁ ইফাল সিফাল হাত ভৰি চলাচল কৰিবলৈ আৰম্ভ কৰে তো হাতৰ নজনাকৈ যদি পানীত পৰা যায় তো সকলে এনেকুৱাই কৰিব কেনেকৈ তো আহিব অৰ্থাৎ তেওঁ ইফাল সিফাল হাত ভৰি চলাচল কৰে লৰচৰ কৰে বচাৰ উদ্দেশ্যে এণ্ড চেষ্টা কৰে যে তেওঁ পানীৰ বাহিৰলৈ যাতে আহে বাট তাৰ সকলো এফৰ্টছ শক্তি যিবোৰ আছিল পানীৰ পৰা ওলোৱাৰ কাৰণে সেই সকলোবোৰ শক্তি কি হয় শেষ হৈ যায় তাৰপিছত তেওঁ ডিসাইড কৰে যে পুলৰ যিটো টাইলছ আছে সেই টাইলছত তেওঁ ভৰিৰে খুন্দা মাৰিব আৰু পানীৰ ওপৰ পিনে আহে যাতে সেইটো চেষ্টা কৰিব তো সেইটো কি হ'ল এইটো চেষ্টাও বিফল হৈ গ'ল যে পানীৰ তলত যোৱাৰ পিছত মানুহৰ শৰীৰটো কিন্তু এটা এনাৰ্জিলেছ হৈ যায় অলপ তাৰমানে নতুন অলপ চেষ্টা কৰাৰ পিছত এনাৰ্জিলেছটো হৈ যায় আৰু শৰীৰত শক্তি নোহোৱা হৈ গ'ল তাৰমানে তাৰ যিবোৰ শক্তি আছিল শৰীৰৰ চেষ্টা কৰিছিল অনেক বচোৱাৰ কাৰণে সকলোবোৰ চেষ্টা কি হ'ল বিফল হৈ গ'ল
তেতিয়া উইলিয়াম ডাগলাছ কি কৰে চাওঁ আহা যে বাট তেওঁ যেতিয়া এইটো ট্ৰাই কৰে যে অৰ্থাৎ টাইলছত ভৰিৰে খুন্দা মাৰি ওপৰলৈ বাহিৰলৈ ওলাই আহিব ট্ৰাই কৰে তেওঁ এইটো কৰিব নোৱাৰে এণ্ড তেওঁ পানীৰ পৰা বাহিৰত উলিয়াব নোৱাৰে তেওঁ টাইলছৰে নিজৰ ভৰিৰে খুন্দা মাৰিব নোৱাৰে আৰু তেওঁ পানীৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিলে ফাইনেলি তেওঁ গিভ আপ কৰি লয় তে ফাইনেলি তেওঁ হাৰ মানি যায় যে মোৰ দ্বাৰা আৰু নহয় মই আৰু নোৱাৰোঁ আই এম গোয়িং টু ডেথ তে এনেকুৱা আৰু কি ডিচাইড কৰি লয় তেওঁ তাৰপিছত সেই সময়ত তাৰ অনুভৱ হয় যে অৰ্থাৎ সেই সময়ত তাৰ কিছু অনুভৱ হয় যে সকলোৱে তাৰ চাৰিওফালে কিমান পিচফুল হয় যে সকলোৱে তাৰ চাৰিওফালে কিমান পিচফুল শান্তি নীৰৱতা হৈ আছে তাক বহুতো ভাল লাগি আছিল সেই সময়ত যে তাক এতিয়া একো কৰিব নালাগে অৰ্থাৎ তাক এতিয়া একো কৰিব নালাগি আছে নীৰৱ শান্ত মই কোনো চেষ্টাই নাই মই পানীৰ ভিতৰত বিন্দাছ আৰাম পিছ সকলো শান্তি হৈ আছে নীৰৱ হৈ আছে আৰামত শান্তিৰে বহি আছে পানীৰ তলত তেওঁ আৰামত শান্তিৰে বহি আছে তাৰ মূৰত এটা অন্ধকাৰ আহি যায় যে তাৰ মূৰত এটা অন্ধকাৰ আহি যায় আৰু তেওঁ বহুত পিচফুল অনুভৱ কৰে আৰু তেওঁ বহুতো ধৰণৰ পিচফুল অনুভৱ কৰে তাক এনেকুৱা লাগে দ্য গাৰ্লটেন অফ দিছ লাইফ ইয়েছ ফল ইন that is he feels যে তেওঁ লাহে লাহে he is going to die okay অৰ্থাৎ তেওঁ অনুভৱ কৰে যে I am dying peacefully তাৰমানে বৰ শান্তিপূৰ্ণভাৱে তেওঁ ডাইং মৰি আছে তথাপি বোলে শান্তিপূৰ্ণভাৱে মৰি আছে কিন্তু এইটো কথা কি কয় ৰাইটাৰে কৈ আছে যে মই পানীৰ ভিতৰত আছোঁ মই তেতিয়া আৰু ওলাব নোৱাৰোঁ কিন্তু এইটো কথা তেওঁ চিন্তা কৰি আছে যে পানীৰ চাৰিওফালে পুৰা পিচফুল হৈ আছে আৰু তাক একো কষ্ট কৰিব নালাগে তেওঁ লাহে লাহে আৰামত মৰি আছে এনেকুৱা তেওঁ অনুভৱ কৰি আছে ৰাইটাৰে তো নেক্সট কৈছে যে জ্ঞান সুস্থ হৈ যায় অৰ্থাৎ কিছু সময় পিছত সেই ৰাইটাৰজনৰ জ্ঞান আহি যায় সুস্থ হয় তাৰ মনত আছে কেনেকৈ তেওঁ পুলৰ ছাইডত শুই আছিল তেতিয়াৰ পৰা তাৰ মাইণ্ডত পানীক লৈ ইমান ডাঙৰ এটা ভয় বহি গৈছিল যে তেওঁ কোনো ধৰণৰ এক্টিভিটি এনজয় কৰিব নোৱাৰিছিল যিবোৰ ৱাটাৰৰ ছাইডত আছিল অৰ্থাৎ তেওঁ হঠাতে জ্ঞান ফিৰি আহি চাই যে তেওঁ ওপৰত পুলৰ কাষত শুই আছে অৰ্থাৎ কোনোবাই তাক বচাইছে আৰু তাৰপিছত তেওঁ জ্ঞান ফিৰি দেখে যে মই পানীত আৰু নাই বাহিৰত আহিছোঁ পানীৰ পৰা আৰু সেই সময়ৰ পৰাই আৰু তেওঁৰ মনত পাকাপাকিভাৱে পানীক লৈ এটা ভয় লাগি থাকে যে ভয় লাগি তেওঁ এনজয় কৰিব নোৱাৰে যে পানী লগা যিবোৰ পানীত যেনেকুৱা ফিচিং নেকটেন এইবোৰ পানীৰ যিবোৰ এনজয়িং কাম আছে সেইবোৰ কামবোৰ তেওঁ কৰিব নোৱাৰে ইচ্ছা কৰিলেও তেওঁ পানী য'ত আছে তাত যাব নোৱাৰে পানীৰ কাষত পিকনিক তাৰমানে পানী য'ত আছে তাত আৰু তেওঁ নাযায় পানীক চাই ফেয়াৰ ডৰ তেওঁৰ মনত বহি যায় তাৰপিছত তেওঁ কৈছে যে তো অথৰে এতিয়া ফাইনেলি ডিচাইড কৰে যে মই সাঁতোৰ শিকিম এই ভয়টো যিমান দূৰ সম্ভৱ কি কৰিব লাগে অথৰক কমাব লাগে এইটো ডিচাইড কৰে যে মই সাঁতোৰ শিকিম আৰু মোৰ পানীক লৈ যিটো ভয় সেইটো ভয় আঁতৰ কৰিম তো এতিয়া কেনেকৈ তেওঁ সাঁতোৰ শিকে আৰু পানীৰ ভয় নিজৰ অন্তৰৰ পৰা বাহিৰলৈ ওলাই দিয়ে চাওঁ আহা যে এণ্ড কেনেকৈ তেওঁ এটা পাৰ্চনেল ইনষ্ট্ৰাক্টৰ হায়াৰ কৰিব যিয়ে তাক ডেইলি সাঁতোৰ শিকাব এণ্ড দেন তেওঁ ফাইনেলি এজন হায়াৰ কৰে পাৰ্চনেল ইনষ্ট্ৰাক্টৰ অ'কে তেওঁ ফাইনেলি এটা পাৰ্চনেল ইনষ্ট্ৰাক্টৰ হায়াৰ কৰে যিয়ে তাক ডেইলি পুলত সাঁতোৰ শিকাব এতিয়া কেনেকৈ সেই ইনষ্ট্ৰাক্টৰজনে সাঁতোৰ শিকায় তাক চাওঁ আহা যে যিয়ে বেলেগ পদ্ধতিৰে সাঁতোৰ শিকায় তেওঁ তাৰ কেনেকৈ শিকায় যে তেওঁ তাৰ বেষ্ট অৰ্থাৎ মাজা আমালোকে মাজা কওঁ তাৰমানে তাৰ বেষ্ট তাৰমানে ইয়াত পেটৰ তাত য'ত বেল লগোৱা হয় তাত এৰাউণ্ড ৰ'ফ বান্ধি দিয়ে অৰ্থাৎ এৰাউণ্ড ৰ'ফ মানে কিবা দড়ি বা বেল্ট বান্ধি দিয়ে এণ্ড তাক লাহে লাহে পানীত এৰি দিয়ে আৰু লাহে লাহে পানীত কি কৰে এৰি দিয়ে
এতিয়া সেই ইনষ্ট্ৰাক্টৰ ডেইলি লাহে লাহে সেই ৰছী বা বেল্টক আৰু বেছি এৰি দিয়ে যাতে ওঠৰ পানীৰ ভিতৰত উশাহ লোৱাটো শিকি যায় এণ্ড এনেকৈয়ে লাহে লাহে ওঠৰ লাৰ্ণ কৰে ছুইমিং কৰা বাট ওঠৰক এতিয়াও সেই কথাটো কনফাৰ্মেশ্যন নাছিল যে তেওঁ সঁচাকৈয়ে পানীত সাঁতুৰিবলৈ শিকি গৈছে বা তাৰ যিটো এই পানীক লৈ ভয় এইটো আকৌ ঘূৰিতো নাহিব যেতিয়া তেওঁ বাহিৰত কোনো ঠাইত ছুইমিং কৰিবলৈ যাব সেইবাবে তেওঁ ডিচাইড কৰে যে নেক উইণ্ড ৱৰ্থ যিটো ৱেহাণ্ড চহৰত আছে তাত গৈ তাৰ এই ভয়টো কনফাৰ্ম কৰিব যে তেওঁ সঁচাকৈয়ে ফাইনেলি এটা ছুইমাৰ হৈ গৈছে যেতিয়া তেওঁ তাত গৈ সাঁতোৰে অৰ্থাৎ সেই ঠাইত যেতিয়া গৈ তেওঁ সাঁতোৰে তেতিয়া তাক এইটো কথা কনফাৰ্মেশ্যন হৈ যায় যে তেওঁ আচলতে এজন ছুইমাৰ হৈছে যে পিচ বাই পিচ ইনষ্ট্ৰাক্টৰজনে তাক এটা ছুইমাৰ বনাই দিলে লাহে লাহে চেষ্টা কৰাই অৰ্থাৎ পিচ বাই পিচ শান্তিপূৰ্ণভাৱে চেষ্টা কৰাই এই তাৰ পাৰ্চনেল ইনষ্ট্ৰাক্টৰজনে তাক সাঁতোৰ বিদ্যাটো শিকাই দিলে এণ্ড নাও অথৰ এই কথা কয় যে আমাক অকল ভয় খাব লাগে সেইটোতো অকল ভয়ৰ পৰা কাৰণ ডেথ বহুতো পিচফুল হয় অ'কে ডেথ বহুতো পিচফুল হয় আমাক অকল ভয় খাব লাগে ভয়ৰ পৰা কাৰণ ডেথ বহুতো পিচফুল হয় যেতিয়া তেওঁ পানীত প্ৰথমে ডুবি আছিল তেতিয়া তাৰ মাইণ্ডত বহুতো বেছি পিচ আৰু বহুতো বেছি শান্তি ফিল হৈ আছিল তাক এনেকুৱা লাগি আছিল যে তাক কোনোবায়ো এফৰ্টছ কৰিবলৈ কোনো দৰকাৰ নাই সেইবাবেই অথৰ কয় যদি আমি ভয় কৰিব লাগে সেইটো অকল ফেয়াৰৰ পৰা ভয় খাব লাগে ডেথেৰে নহয় কাৰণ ডেথটো বহুতো পিচফুল হয় আৰু এই পজিটিভ নটিছটোৰ সহায়তে এই ষ্টৰিটো শেষ হৈ যায় আৰু এই পজিটিভ নটিছটোৰ জৰিয়তে এই চেপ্টাৰটো কি হয় শেষ হৈ যায় অ'কে তো এইটোতো আছিল এই চেপ্টাৰৰ এটা সামাৰি জাষ্ট এইটোত আছিল এই চেপ্টাৰৰ এটা জাষ্ট সামাৰি তো এতিয়া ইয়াৰ পৰা যে ইম্পৰ্টেণ্ট কুৱেশ্যন আহে আমাৰ পৰীক্ষাত সেইবোৰ আমি চাওঁ প্ৰথম কুৱেশ্যনটো হৈছে যে কেনেকৈ অথৰৰ মনত পানীক লৈ ভয় বহি গৈছিল তো ইয়াৰ আমি দুটা ইনচিডেঞ্চেছ দেখিম ফাৰ্ষ্ট ইনচিডেঞ্চেছ হ'ব যে যেতিয়া তেওঁ 3 বা 4 বছৰৰ বয়সৰ আছিল এণ্ড কেলিফৰ্ণিয়া বিচত তেওঁ তাৰ দেউতাকৰ লগত অৰ্থাৎ ফাদাৰৰ লগত আছিল যেনেকৈ তেওঁ বিচৰ তলত ডুবি গৈছিল তাত তাৰ প্ৰথম পানীক লৈ মনত ভয় বহি যায় এণ্ড ছেকেণ্ড ইনষ্ট্ৰাক্টৰটো আছিল যে তেওঁ ছেকেণ্ড ইনষ্ট্ৰাক্টৰটো সকলোৱে জানাই যে তেওঁ যেতিয়া এখন পুলৰ ওচৰত বহি আছিল এজন 18 ইয়াৰৰ ল'ৰাই আহি সেই পুলটোৰ দুটা ছাইড আছিল যে এটা ছাইডত 3 বা 4 ফিট ডিপ আছিল আনটো ছাইড 9 ফিট ডিপ আছিল সেই 18 ইয়াৰৰ ল'ৰাটোৱে আহি তাক কি কৰে সেই ডিপ ৱাটাৰত এৰি দিয়ে আৰু তাত কি ঘটনা হয় তো সকলোৱে শুনিলাই আৰু এইখিনি কথা লিখি দিলেই হৈ যায় কুৱেশ্যনৰ এনচাৰটো যে তাক উঠাই পুলৰ ডিপ ইণ্ডত এৰি দিছিল আৰু তেওঁ ইমান ষ্ট্ৰাগল কৰিছিল পানীক লৈ তাৰ মনত যিটো পানীক লৈ ভয় আছিল এইটো পকাপকি হৈ গৈছিল তাতে ছেকেণ্ড কুৱেশ্যন ইয়াৰ পৰা পৰীক্ষাত আহে বেছি আহে যে কেনেকৈ তাৰ পাৰ্চনেল ইনষ্ট্ৰাক্টৰজনে তাক এজন পিচ বাই পিচ সাঁতোৰ অৰ্থাৎ ছুইমাৰ বনাই দিছিল এইটো কুৱেশ্যনৰ এনচাৰ অলপ আগতে ডিছকাছ কৰা হ'ল তো তাৰ পৰা লিখি দিলেই হ'ল চেপ্টাৰটো ভালকৈ পঢ়িলেই হৈ যাব আৰু দ্য থাৰ্ড কুৱেশ্যন দ্যাট ইজ ভেলু বেজ কুৱেশ্যন অ'কে হ'ল যে অল ইউ হেভ টু ফেয়াৰ itself and there is pitch in death এইটো কুৱেশ্যন চেপ্টাৰটো পঢ়ি অলপ ভালকৈ পঢ়িলে চেপ্টাৰটোৰ এনচাৰ অট'মেটিকলি ওলাই যাব ইজি হয়
তো ভিডিঅ'টো বহুতো লং হৈ যায় কাৰণে মই এনচাৰটো কৈ নিদিলোঁ যদি কোনোবাৰ দৰকাৰ থাকে এনচাৰটো মোক কমেণ্ট কৰি কৈ দিলে হৈ যায় মই এনচাৰটো দি দিম অ'কে সো এই ষ্টৰীৰ থ্ৰু অথৰে সকলোকে মোটিভেটেড কৰিবলৈ বিচাৰিছে যে নিজৰ ফিয়াৰক অভাৰকাম কৰাটোৱে সবতকৈ ডাঙৰ জয়ী নিশ্চয় ওকে আজি আছিল এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব যে যদি কোৱেশ্চনবোৰ ডিছকাছ কৰিব লাগে নেক্সট ভিডিঅ'ত আকৌ কোৱেশ্চনবোৰ ডিছকাছ কৰিম আৰু এটা ভাল খবৰ যে ফিজিক্স অলপ দেখাৰ কথা আছিল তো ওকে মই নেক্সটত ফিজিক্সৰ অলপ ডিছকাছন ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম তো আজিলৈকে এইখিনি থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'